আৰু এইটো পেটৰ বিষ বা দাঁতৰ কিবা বিকাৰ থাকিলে সেই বস্তুটো আপুনি খাব। আপুনি নিজেই গম পাব বস্তুটোৰ কিমান প্ৰয়োজনীয় আৰু কিমান লাকি। আৰু এটা কথা, আপোনালোকে এই বস্তুটো যেতিয়া গাখীৰত যেতিয়া জুচ উলিয়াই খাব, তেতিয়া এই বস্তুটো আপোনালোকে হাত মোজা বা হাতত পলিথিন পিন্ধি ল'লেও হ'ব। খুব অলপ খজুৱাই পলিথিন পিন্ধি ল'ব। আৰু কি বস্তুটো অলপ খজুৱাই সেইবুলি আকৌ নোখোৱাকৈ নাথাকিব। কি খজুৱাটোৱে এইটো মেইন বস্তু হয় ন, সেইটো কাৰণে খজুৱাই বুলি নোখোৱাকৈ নাথাকিব, খাব আৰু প্ৰমাণ পাই যাব। সেইটো চুগাৰৰ কাৰণে আৰু হাড় জোৰোৱাৰ কাৰণে বহুত পৰিমাণে ঔষধ হয়। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব হয়।